সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে আজিৰ ভিডিঅ'টোত কোনো নিউজ বা আপডেটছ কিবা কিবি এইবিলাক একো নাই সো আজিৰ ভিডিঅ'টোত মই এটা এপৰ বিষয়ে আপোনালোকক ক'ম যিটোৰ নাম হ'ল হালো লুডু এটা গেমিং এপ হয় ইয়াত আপোনালোকে গেম খেলি টকা আৰ্ণ কৰিব পাৰিব আৰু ডেইলি আপোনালোকে বোনাছো পাব ইয়াত আৰু আপোনালোকে ৰেফাৰ কৰিও টকা ঘটিব পাৰিব আৰু লুডুটো আপোনালোকে খেলে চাগে আপোনালোকৰ ভিতৰত থকা হয়তো বহুতো ওলাব যিসকলে লুডু খেলি ভাল পায় তো লুডু খেলি ভাল পায় এনেই মজা লোৱাতকৈ এনেই খেলি মেলি ফূৰ্তি কৰাতকৈ ফূৰ্তিটো পাব এইটো এপত খেলিও ফূৰ্তি পাব ফূৰ্তিও কৰিব পাৰিব মজাও ল'ব পাৰিব লগতে যি টকা আৰ্ণ কৰিব পাৰিব আৰু উইথড্ৰ কৰিবলৈ বহুত টকা যে মিনিমাম হ'ব লাগিব সেইটোও নহয় আপোনালোকে কিমান টকা মিনিমাম হ'লে টকাখিনি উইথড্ৰ কৰিব পাৰিব সেইটো আপোনালোকে এপটোত নিজে গম পাব আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক আৰু মেইনলি লুডু খেলি ভাল পোৱাসকলৰ বাবে এইটোতো এপটোতো মজা হ'ব কাৰণ লুডু খেলিব লুডু এনেও খেলি ভাল পায় নিজৰ ফ্ৰেণ্ডছ ফেমিলি যাৰ লগতে খেলিব লগতে খেলিলে যদি জিকে তাত জিকিলে পইচা পাব পইচাখিনি উলিয়াব পাৰিব চ' এতিয়া আপোনালোকে ভিডিঅ'টো আগলৈকে চাওক নেক্সট ভিডিঅ' নিউজ লৈ মই আহি আছোঁ সো ফাৰ্ষ্টে আপোনালোকে ডেছক্ৰিপশ্যনত যাব ডেছক্ৰিপশ্যনত এপটোৰ লিংক দিয়া আছে অকল ডেছক্ৰিপশ্যনতে বুলি নহয় আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা খোজকাঢ়ি গৈ মেলি আপোনালোকে কমেণ্ট বক্সতো যাব পাৰে কমেণ্ট বক্সতো পিন কৰা আছে এপটোৰ লিংক আৰু ফাৰ্ষ্টে ডাউনলোড কৰি ল'ব ডাউনলোডিং হৈ আছে এতিয়া ডাউনলোডিং হোৱাৰ পিছত ডাউনলোড হোৱাৰ পিছত কি কৰিব লাগে ইনষ্টল কৰিব আৰু এই চাওক ডাউনলোডটো হৈ গ'ল এতিয়া ডাউনলোড হোৱাৰ পিছত কৰিম মই ইনষ্টল ডু ইউ ৱান্ট টু ইনষ্টল দিছ এপ্লিকেশ্যন অবভিয়াছলি য়েছ এলাউ কৰি দিব এনেকৈ তাৰপিছত এতিয়া লোডিং মাৰি আছে লোডিং হৈছে ধৈৰ্য 70% 75 78 81 85 80 90 90 100 চ' আপোনালোকে প্ৰথমতে এইটো এপটো ডাউনলোড কৰিলে এতিয়া কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকে ফেচবুকেদি কৰে বা আপোনালোকে ফোন নম্বৰেদি কৰে সেইটো আপোনালোকৰ লগত কথা আৰু মই কৰিম এতিয়া ফোন নম্বৰ দি তো বাইন ফোন নম্বৰত ক্লিক কৰি দিলোঁ বাইন কি লিখা আছিলে মোবাইল ইয়াত লগ ইনৰ তলত লিখা আছে নট এ মেম্বাৰ ইয়াত অবভিয়াছলি মই মেম্বাৰটো নহয় যাৰ কাৰণে মই প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব জইন নাও কৰিব লাগিব যদি মই আগতে একাউণ্ট খুলি থোৱা হ'লেতো ডাইৰেক্ট ফোন নম্বৰ আৰু পাছৱৰ্ড মাৰিলোহেঁতেন তো এতিয়া মই জইন নাওত ক্লিক কৰোঁ জইন নাওত ক্লিক কৰাৰ পিছত আৰে কি হৈছে এতিয়া মই ফোন নম্বৰ প্ৰথম মাৰিব লাগিব 91011 ফোন নম্বৰটো মৰাৰ পিছত পাছৱৰ্ড এটা দিব যিটো পাছৱৰ্ড আপোনাৰ যাতে মনত থাকে একদম ইজি পাছৱৰ্ড কিবা এটা দিব আৰু মনত থকাকৈ তাৰপিছত অ'টিপি যাব অ'টিপিটো মাৰিব লাগিব ইয়াত ঠিক আছে মোৰতো এতিয়া ৰেজিষ্টাৰ হৈ গ'ল ৰেজিষ্টাৰ কৰাৰ পিছতে আহি গ'ল এতিয়া ডে বোনাছ মানে ডেইলি বোনাছ আৰু ডেইলি লগ ইন কৰিলে আপোনালোকে টকা পাব চ' মই ফাৰ্ষ্ট ডে লগ ইন কৰিলোঁ সেইকাৰণে ফাৰ্ষ্ট ডে মই পাম 5 টকা ছেকেণ্ড ডে যদি লগ ইন কৰে আপোনালোকে পাব 10 টকা ডে 3ত পাব আপোনালোকে 5 টকা আকৌ ডে 4ত পাব 15 ৰুপিজ তেনেকৈ আৰু সদায় বেলেগ আৰু 7 নম্বৰ দিনা আপোনালোকে 25 টকালৈকে পাব আজি মই এতিয়া ফাৰ্ষ্ট ডে লগ ইন কৰিছোঁ ন তো তেতিয়া মই ক্লেমত ক্লিক কৰোঁচোন 5 টকা আহিলে না আহি গ'ল কংগ্ৰেচুলেশ্যনছ থেংক ইউ টোটেল এতিয়া মোৰ 10 টকা হৈ গ'ল ঠিক আছে আগৰ পৰা 5 টকা আছিলে এতিয়া মই আজি লগ ইন কৰি দিলোঁ তাৰ কাৰণে মই 5 টকা পাই গ'লোঁ ইয়াত বিভিন্ন ধৰণৰ গেম আছে অকল লুডু বুলিয়ে নহয় হালো লুডু বুলি তো অকল হালো লুডু বুলি অকল লুডুৱে নহয় আৰু ঢেৰ গেম আছে চাওঁচোন এইবোৰ চাওক ডাউনলোড কৰিব লাগিব গেমবিলাক এই বেছি টাইম নালাগে ডাউনলোড হ'বলৈ সৰু একদম কেবি চাইজৰ চাগে ড্ৰেগন ভাৰ্চেছ টাইগাৰ আছে আণ্ডাৰ বাহাৰ আছে 7 ডাউন আছে কিবা কিবি ঢেৰ গেম আছে মই প্ৰথমে এতিয়া লুডু খেলিম 2 প্লেয়াৰৰ খেলোঁ আপুনি কিমান টকা লগাই মেলি খেলে সেইটো আপোনাৰ গাত কথা তো মই এতিয়া 2 প্লেয়াৰ্ছৰে খেলোঁচোন অ'কে মই বেছি নলগাওঁ মই এটকা দিয়ে লগাই খেলিছোঁ মই এতিয়া ইয়াৰ লগত খেলিম আৰু মোৰ ওচৰত এতিয়া মই এটকা লগাই দিলোঁ যাৰ কাৰণে মোৰ ওচৰত আছে 9 টকা তেওঁ নতুনেই হ'ব তেওঁৰ ওচৰতে তেওঁ খালিচোন 0.21 পইচা ঠিক হে মে ভি লগা লেটা হওঁ লুডু খেল লেটা হওঁ এনেকৈতো আপোনালোকে লুডু খেলে চাগে যিসকলে খেলে বা যিসকলে নেখেলে তেওঁলোকেও খেলিব আৰু খেলি ভাল পাব মানে খেলি মেলি ইয়াত অকল খেলি কিনি মজাটো নাপাব অকল ফূৰ্তিয়ে যে পাব সেইটো নহয় মানে হাৰা জিকাত ইয়াত পইচা পাব জিকি মেলি এতিয়া মই লুডুটো খেলিলোঁ লুডুৰ পিছত এতিয়া মই আপোনালোকক খেলি দেখুৱাম ড্ৰেগন ভাৰ্চেছ টাইগাৰ এতিয়া মই এইটো খেলিম ইয়াত ক্লিক কৰিব ডাউনলোড হোৱাৰ পিছত এই গেমটো আপোনালোকে যিসকলে ৰামীৰ ভিডিঅ' চাইছে ৰামী এপটোৰ তাত তেওঁলোকে নিশ্চয় দেখিছে চাগে তাতো আছিলে এইটো গেম তাত খালি ফোনটো পথালি কৰি ল'ব লাগে ইয়াত এইটো 48 মোডত ওলাব তো আপোনালোকে তেনেকৈ ইয়াতো খেলিব পাৰে ইয়াৰ পৰা আপোনালোকে যদি এইটো ড্ৰেগন ভাৰ্চেছ টাইগাৰ হওক বা ইয়াত যিখিনি গেম আছে গোটেইখিনি খেলি যদি টকাখিনি আৰ্ণ কৰে টকাখিনি আপোনালোকে উইথড্ৰ কৰিব পাৰে আৰু ইয়াত মিনিমাম 200 টকা হ'ব লাগিব 200 টকা হ'লে আপোনালোকে মানে পইচাখিনি উইথড্ৰ কৰিব পাৰে নিজৰ UPI থ্ৰু বা বেংক একাউণ্ট যেনেকৈ আপোনালোকে বহুতকেইটা মেথড আছে উইথড্ৰ কৰিব পৰা তাৰ থ্ৰু আপোনালোকে যিমানখিনি টকা আৰ্ণ কৰিলে মিনিমাম 200 টকা হ'ব লাগিব মই আকৌ কৈ দিছোঁ তেতিয়া আপোনালোকে টকাখিনি উলিয়াব পাৰে তাৰপিছত তেন্তে জইনাছত ক্লিক কৰিব তেওঁলোকৰ ফেচবুক পেজ আছে ইনষ্টাগ্ৰাম আছে ইউটিউব চেনেল আছে অফিচিয়েল গ্ৰুপ আছে টেলিগ্ৰামত তো তাৰ পৰা আপোনালোকে হেল্প ল'ব পাৰে ছাৰ্ভিচ ল'ব পাৰে
আৰু আপোনালোকে নিজৰ ওচৰত যিমানখিনি টকা আছিলে ধৰি লওক আপোনালোকে বোনাছ হিচাপে ডেইলি যিমানখিনি পালে তাৰ পৰা আপোনালোকে খেলিলে বোলে জিকিলে কেতিয়াবা হাৰিও গ'ল বা আৰু টকা যদি লগাম ভাবিছে এনেকৈ এড কেছত ক্লিক কৰি কিনে টকা নতুনকৈ লগাবও পাৰে আৰু জিকা টকাখিনি উলিয়াবলৈ আপোনালোকে মিহিকৈ একাউণ্টত যাব একাউণ্টত যোৱাৰ পিছত উইড্ৰ'ত ক্লিক কৰিব উইড্ৰ'ত ক্লিক কৰাৰ পিছত আপোনালোকে বেংকৰ ডিটেইলছসমূহ দি মেলি উইড্ৰ' কৰি ল'ব পাৰিব আৰু এটা কথা অকল গেম খেলি বা ডেইলি বোনাছ পায়ে যে আপোনালোকে টকা ইয়াৰ পৰা আৰ্ণ কৰিব পাৰিব এই এপটোৰ পৰা সেইটো কথা নহয় হালো লুডুৰ পৰা অকল যে গেম খেলিব জিকিব তাৰ পৰাই টকা আৰ্ণ কৰিম বা ডেইলি বোনাছৰ পৰাই বুলি নহয় আপোনালোকে ৰেফাৰ কৰি টকা আৰ্ণ কৰিব পাৰে আপোনালোকৰ নিজৰ ফ্ৰেণ্ডছ বা ফেমিলি বা যিকোনো চিনাকি মানুহৰ লগত ৰেফাৰ কৰি টকা আৰ্ণ কৰিব পাৰে মই আপোনালোকক দেখাই দিছোঁ শ্বেয়াৰ কৰিলে আপোনালোকে এজনৰ পৰা 3 টকাকৈ পাব মানে আপুনি যে লিংকটো শ্বেয়াৰ কৰিব সেইটো লিংকৰ পৰা তেওঁ ডাউনলোড কৰিব লাগিব কিন্তু আৰু তেওঁলোকে যদি আকৌ বেলেগক শ্বেয়াৰ কৰে বা তেওঁলোকে যিমানখিনি লাইফ টাইম সেই এপটো যেতিয়ালৈকে তেওঁলোকৰ ওচৰত থাকে তেওঁলোকে যিমান জিকে তাৰ পৰা আপোনালোকে কিছু টকা পেপাই গৈ থাকিব সি যিমান জিকে তাৰ যিমান জিকাৰ শতাংশ পাই দিব শতাংশ আপোনালোকে কিছু শতাংশ পাই গৈ থাকিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছে যদি ৰিচাৰ্জ কৰে ফাৰ্ষ্ট টাইম কাৰণে তেতিয়া 25 ৰুপিছো পাব তেওঁ যদি আমাৰ ফ্ৰেণ্ডছ যিকোনো এজনে যদি 1000 টকা লগায় তেতিয়া আপোনালোকে 1000 টকা যদি বেট লগায় তেতিয়া আপুনি 20 টকা পাব মানে 2% পাব আৰু তেওঁ যিমান টোটেল বেট লগায় সো সেইখিনি আৰু গাইজ যিসকল আগ্ৰহী হয় এতিয়ালৈকে যিয়ে ভিডিঅ'টো শেষলৈকে চালে যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকে নিশ্চয় আগ্ৰহীয়ে হ'ব ডেছক্ৰিপশ্যনত এপটোৰ লিংক দিয়া আছে নহ'লে কমেণ্টতো পিন কৰা আছে এপটো ডাউনলোড কৰি মেলি ট্ৰাই কৰি চাব পাৰে আৰু লুডু খেলি ভাল পোৱাসকলৰ বাবে কোনোটো এক্সট্ৰা কাম এইটো নহ'ব বুলি ভাবোঁ কাৰণ তেওঁলোকে লুডু খেলি অলৰেডি ভাল পায় তো ইয়াত লুডু খেলক ইয়াত লুডু খেলে টকা জিকিব পাৰিব হয়নে